তো নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পাপুৱে স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ। আৰু অসমীয়া গান ভাল পোৱা সকলৰ বাবে এটা সুখবৰ লৈ আহিছোঁ। হয় বন্ধু বান্ধৱীসকল, অসমৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পীয়ে তেওঁলোকৰ কেইটামান জনপ্ৰিয় গানত ইজনে আনজনৰ গানত কণ্ঠদান কৰি এক ন সংমিশ্ৰণেৰে এটা গান প্ৰস্তুত কৰি তুলিছে। আৰু সেই গানটোৰ শ্বুটিং চলি আছে। আৰু আজি আমি আলোচনা কৰিম যে গানটোত কোন কেইজন কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিছে আৰু এই গানটো কেতিয়া ৰিলিজ হ'ব বা কেতিয়া কোনটো ইউটিউব চেনেলত আপলোড হ'ব, সকলো কথা পাতিম। ভিডিঅ'টো শেষলৈ চাই থাকক। আমেৰিকা জাপানত ঘূৰি ফুৰো সপোনত মোৰ দেহি কাষতে লৈ লৈ মিছিছিপি নদী হৈ যাব। বন্ধুসকল, এই ভিডিঅ' ক্লিপটো চাই আপোনালোকে ধৰিব পাৰিছে যে গানটো কেনেধৰণৰ হ'ব। হয় বন্ধুসকল, বৰ্তমানৰ কেইগৰাকীমান জনপ্ৰিয় কণ্ঠশিল্পী ভিঘু কাশ্যপ, বাবু বৰুৱা, নিকি হুছেইন আৰু ৰিংকু প্ৰিয়ম, এইসকলৰ কেইটামান গান মানে ছুপাৰ হিট গান মুখ্য হিচাপে লৈ তেওঁলোকে ইজনে আনজনৰ গানত কণ্ঠদান কৰি এক নতুন ৰূপত, এক নতুন সাজত এটা গান প্ৰস্তুত কৰি তুলিছে। ধৰি লওক, নিকি হুছেইন দাই ভিঘু কাশ্যপৰ অট'ৱালা গানটোত কণ্ঠদান কৰিলে আৰু ভিঘু কাশ্যপ দাই নেকিবৰ টেক্সি গাড়ী গানটোত কণ্ঠদান কৰিলে। তেনেকৈ ইজনে আনজনৰ গানত ধৰক মানে কণ্ঠদান কৰি এটা নতুন ন সাজেৰে গান নিৰ্মাণ কৰি তুলিছে। আৰু সেই গানটোত কেইটামান তেওঁলোকৰ 4টা গান প্ৰমুখ্য লৈ লৈছে। ভিঘু কাশ্যপ দাৰ অট'ৱালা, বাবু দাৰ পেডেল মাৰি মাৰি, নেকিব দাৰ টেক্সি গাড়ী আৰু ৰিংকু প্ৰিয়ম দাৰ আমেৰিকা জাপানত। তো বন্ধুসকল, চাই লওঁ হওক আৰু এটা ভিডিঅ' ক্লিপ। তাৰপাছত ক'ম যে গানটো কোনটো ইউটিউব চেনেলত আপলোড হ'ব বা কোন তাৰিখে ৰিলিজ হ'ব। ভিডিঅ' ক্লিপটো চাই লওঁ, তাৰপাছত এইবোৰ কথা আলোচনা কৰিম। টেক্সি গাড়ী লৈ যাম শ্বিলঙত, আয়ো দেহি তয়ো যাব। বন্ধুসকল, এই গানটো ৰিলিজ হ'ব অহা শনিবাৰ অৰ্থাৎ 20 তাৰিখে আৰু ইউটিউব চেনেল VK এণ্টাৰটেইনমেণ্ট বা AC মাল্টিমিডিয়া চেনেলটোত আপলোড কৰা হ'ব। তো বন্ধু বান্ধৱীসকল, আজি যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেনেহ'লে লাইক কৰি দিব, এটা কমেণ্ট কৰিব যে আমাৰ ইনফৰমেশ্যনটো কেনেকুৱা পালে। আৰু যদি আমাৰ আমাৰ চেনেলটোত আপুনি যদি নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ ইনফৰমেশ্যনবোৰ সকলোতকৈ আগত আপুনি পাই থাকে।